নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকক লৈ আহিছোঁ ভাদৈ আঞ্চলিক অখণ্ড ভাগৱত পাঠ স্থায়ী সমিতিৰ সৌজন্যত একাদশ দ্বিবাৰ্ষিক অখণ্ড ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানলৈ। আহক ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। ভিডিঅ'টো শেষলৈকে চাব, চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আহক ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। শুভেচ্ছামূলক এটি বাৰ্তা আগবঢ়াবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। শ্ৰদ্ধাস্পদ আজি পদুমণি নামঘৰত উপস্থিত হোৱা আমাৰ অখণ্ড ভাগৱত কালপুৰুষগৰাকী পঞ্জিকাবিলাকত দেখোঁ আজি আমুক থানত আমুক আটাৰ তিথি বা তেনেকুৱা ধৰণৰ সেইবিলাক লিখা থাকে। গতিকে আমাৰ এই কেলেণ্ডাৰখনত যদি সেইবিলাক মানুহৰ মৃত্যু তিথি ইত্যাদি থাকে, তেতিয়াহ'লে আমি এটা কথা গম পাম যে এইসকল মানুহ নামঘৰৰ মূল ৰন্ধভাগ এসময়ত আছিলে, এসময়ত কৰ্ণধাৰ হৈছিলে, লেখা থাকিলে শ্ৰী মনেশ্বৰ গগৈ। আৰু এইফালে এয়া মূল নামঘৰ ভাগ। ইয়াতেই বিষ্ণুবেদী স্থাপন কৰা হ'ব সন্ধিয়ালৈ। উপস্থিত কৰাৰ কাৰণে জনাইছোঁ। বিশেষ ঘটনা আমাৰ প্ৰকৃতিপ্ৰেমী ডক্টৰ নবীন বৰুৱাক আমি আমাৰ ঘোষণাস্থলীত বিচাৰিছোঁ। তেখেতে অতি শীঘ্ৰে এই ঘোষণাস্থলী উপস্থিত হ'বৰ কাৰণে পুনৰবাৰ অনুৰোধ জনাইছোঁ। নবীন বৰুৱা, আমি যদি থওঁ অতি সোনকালে আমি আপোনাৰ ঘোষণাস্থলী বিচাৰিছোঁ। সেয়েহে শীঘ্ৰে আহি আপোনাক আমি 2025 নৱবৰ্ষ বছৰটো আপোনালোকৰ সুখৰ হওক। সৰ্বে সুখিনঃ ভৱন্তু, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখ ভৱেত। আপোনালোকে সদায় 2025 চনত সদায় আপোনালোকে ভালটোহে যেন কাণত পৰে আৰু ভালটোহে যেন দৃষ্টিগোচৰ হয়, বেয়াটোৱে যেন আপোনালোকক কেতিয়াও স্পৰ্শ নকৰে, আপোনালোকৰ জীৱনত যেন কেতিয়াও বেয়া নহয়, এই কামনাৰে আজি মই এই কেলেণ্ডাৰ বা দিনপঞ্জী উন্মোচনৰ সৰু ভাষণটো ইয়াতে সামৰিলোঁ। ধন্যবাদ। বিপণী বুলি ক'বলৈ গ'লে মাত্ৰ দুখনেই আছে, এখন কিতাপৰ, আন এখন কাপোৰৰ। এয়া সমিতিয়ে কেলেণ্ডাৰ ছপা কৰি উলিয়াইছে। আপোনালোকে মাত্ৰ 30 টকা দি ইয়াক গ্ৰহণ কৰিব পাৰে। ইয়াত আপোনালোকে শিশু আলোচনী, ধৰ্মপুথি, প্ৰাৰ্থনা পুথিকে আদি কৰি মহান ব্যক্তিসকলৰ জীৱনীকা পাব। আপোনালোকে আশা কৰোঁ নিশ্চয় ইয়াৰ পৰা কিতাপ সংগ্ৰহ কৰিব। এইফালে শোভাযাত্ৰা আৰম্ভ কৰিবলৈ লৈছে। উদ্বোধন কৰিছে মুখ্য মহাপ্ৰবন্ধক, জনসম্পৰ্কীয় বিভাগ, অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজান, শ্ৰীযুত দেৱাশিষ বৰাদেৱে। নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ মাঘৰ বিহু আহি আছে, বিহু শুভেচ্ছা জনাইছোঁ সকলোকে। মই সকলোকে আকৌ এবাৰ ধন্যবাদ জনাই মোৰ অনুষ্ঠানটো শোভাযাত্ৰা উদ্বোধন কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ গুৰু হৰি ৰাম
রাম রাম হরি রাম 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 জয় গুরু শঙ্কর হরে বগুনাগর জাগেরি নাহি কেউ পাম তুহারি শরণে রেণু ভক কুটিবারে গুরু প্রণাম তুহারি শরণে রেণু ভক কুটিবারে গুরু প্রণাম কৃষ্ণ হরি
ভাদৈ আঞ্চলিক অখণ্ড ভাগৱত পাঠ স্থায়ী সমিতিৰ সৌজন্যত একাদশ দ্বিবাৰ্ষিক অখণ্ড ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ কিছু অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। কিছু কাৰ্যসূচী আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখি আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।